এই বিহু আজি আমাৰ পাগলা নদীৰে বান ভাঙি আহি আমাৰ সৰু সৰু বানবিঙৰ লগত ভাঙি গৈ আজি মথৰি চথৰি ছিঙি গৈ আজি আমি 450 বিঘা মাটি চন পৰি থাকিল। আমি খেতি কৰিব পৰা নাই। আমাৰ সমাজতে আমাৰ 50গিৰি সমাজ আছে। এই 50গিৰি ভিতৰৰ সমাজত আমাৰ 25 জন খেতিয়ক আৰু আমাৰ চুপাৰ দক্ষিণে আমাৰ বান্ধতে একেলগে কাম কৰা এইফালে দক্ষিণে আছে আমাৰ 3-4টা চুপা। তাহলে আমাৰ ইয়াতে খেতিয়ক 60-70 জনমান হৈ এই খেতিয়কগিলা আজিলগিন 4 বছৰটো আমি ধানৰ খেতি কৰিব পৰা নাই। যিকোনো খেতি পথাৰত নাইবা পৰিয়াল খেতিয়ক কৰিব পৰা নাই। আজিলৈকে চন পৰি আছে। আমাক চৰকাৰে কোনো অনুদান দিয়া নাই, সহায় কৰা নাই। আমি চৰকাৰৰ পৰা কিবা অনুদান পাওঁ বুলি সহায় দিব বুলি আমি আশা কৰোঁ। আজিলৈকে এই অৱস্থাত আছে। আমাৰ মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱে আজিলৈকে আমাক ফিৰি চোৱা নাই। সেইকাৰণে আমি গোটেই ৰাইজে দুখ পাইছে। অন্তৰে এতিয়ালৈকে কাকো একো কৰিব পৰা হোৱা নাই। আজিলৈকে এনেকৈ খেতি পথাৰত আমি এনেকৈ থাকিব লগা হৈছে। ঠিক এনেকৈ তলত আমি চৰকাৰৰ পৰা সহায় যোগ পাওঁ বুলি এনেই আশা কৰি আছোঁ। আজি 4 বছৰটো আমি এনেই কৰি আছোঁ। কিন্তু এইখিনি মাটিৰ যিবিলাক মালিক আজি কাতি বিহুত চাকি জ্বলাব নোৱাৰে। কিয়? বালি শিলৰে ভৰা। গতিকে খেতিও কৰিব পৰা নাই। খেতি নকৰিলে আমি ইয়াতে শিলত কেনেকৈ চাকি জ্বলাম? 4 বছৰে কৈছোঁ মই তেতিয়াই। কিমান বিঘা আছে ইয়াত? ইয়াতে 450। 450 বিঘা। কিমানজন খেতিয়ক আছে? ইয়াতে 16-20 জনে হ'ব, অলপকৈ। কাৰোবাৰ 2 বিঘা, কাৰোবাৰ 2.5 বিঘা এনেকৈও আছে। কিন্তু কাৰোবাৰ বেছিকেই আছে, 10 বিঘাও আছে। কাৰোবাৰ আমাৰ ইয়াতে ৰাইজৰে 12 বিঘা। গতিকে গোটেই মিলি 450 বিঘা। আৰু মানুহটো হ'ল 50 ধৰক। চৰকাৰে একোৱে পোৱা নাই। ধানো পোৱা নাই, চাউল পোৱা নাই, টকাও পোৱা নাই। ৰাইজে এই বানৰ কিবা সাহায্যও পোৱা নাই। 1 পইচাও পোৱা নাই আজিলৈকে এই 4 বছৰ। কৰিছিল আগৰ যিটো BPF চৰকাৰ, তাতো নাই, কেয়াৰ নকৰে। আৰু এতিয়া নতুনকৈ LPPL নাকি PPL এইও কেয়াৰ নকৰে। এনে আহে, চাই যায়, হ'ব বুলি কৈ ক'ত একোৱেই নাই। ৰাস্তাও একো নাই, বান্ধৰো একো নাই। আমি মৰি থাকিম।